পিতৃ-মাতৃৰ নামত উৎসৰ্গা কৰিছে। গতিকে তেখেতে Guru
So Hari. Oh. Shri Shri Krishna Nam Nam Ê ông hỏi hỏi gì đó hỏi muốn hỏi đó đó đi là phải
아디오키 알키 대바 넌더비 마셨다
ভূমিভাৰ হৰণৰ হেতু মোৰ যুগে যুগে হয় অৱতাৰ মধ্য ৰাজ্যৰ ৰজা বিজয় সিংহ আৰু তেওঁৰে পুত্ৰ পত্নীসহ মোৰ পৰম ভক্ত আৰু তেওঁৰ দ্বিতীয় পত্নীৰ পুত্ৰ ৰঞ্জিত হৈছে মহা অত্যাচাৰী এদিন তেওঁ নিজৰ কৰ্মৰ ফল নিজেই ভোগ কৰিব বাৰু মোৰ ভক্ত বিজয় সিংহ আৰু বিশ্বজিতৰ এইবাৰ পৰীক্ষা কৰিব লাগিব আৰু এই ক্ষেত্ৰত মোক সহায় কৰিব
দেৱৰ্ষি নাৰদে এইফালেই আহিছে তোমাৰ মধুৰ গীতৰ অমিয়া সুৰেৰে মোৰ মন পান কৰিলে শিকল দেৱৰ্ষি প্ৰভু তুমি মোক এক কাৰ্যত কৰিব লাগিব সহায় প্ৰভু দেৱৰ্ষি আপোনাৰ ইচ্ছামতে পৰিচালিত বিশ্বব্ৰহ্মাণ্ড তেনেস্থলত কেনেদৰে কৰিম সহায় এই ভিক্ষুক নাৰদে আপোনাৰ কাৰ্য দেৱৰ্ষি তাৰ বাবে তুমি চিন্তা নকৰিবা দেৱৰ্ষি মৈত্ৰৰ ৰত্না ৰাজ্যৰ ৰজা বিজয় সিংহ আৰু তেওঁৰ পুত্ৰ বিশ্বজিৎ হৈছে মোৰ পৰম ভক্ত এইবাৰ তেওঁলোকৰ মই পৰীক্ষা কৰিব খুজিছো আৰু এই ক্ষেত্ৰত আপুনি সহায় কৰিব লাগিব দেৱৰ্ষি কিন্তু প্ৰভু দেৱৰ্ষি কঠোৰভাৱে পৰীক্ষা কৰা আপোনাৰ ভক্তৰ ওপৰত নহ'ব জানো পাপ কৰ্ম দেৱৰ্ষি তাৰ বাবে তুমি অকণো চিন্তা নকৰিবা সময়ত মই সকলোকে সহায় কৰিম দেৱৰ্ষি তেন্তে কিদৰে পৰীক্ষা কৰাব আপোনাৰ সেই ভক্তৰ ওপৰত দেৱৰ্ষি তাৰ উপায় মই চিন্তা কৰিছো তুমি বিজয় সিংহক বিষ্ণু যজ্ঞ কৰিবৰ বাবে আজ্ঞা কৰিবা আৰু সেই যজ্ঞত আগভাগ বিচৰাম মই গ্ৰহপতি শনিৰ দ্বাৰা আৰু যেতিয়া বিজয় সিংহই শনিক যজ্ঞৰ আগভাগ নিদিব তেতিয়া শনিৰ কোপা নলত পৰি বিজয় সিংহই ভুগিব লাগিব অশেষ নিৰ্যাতন আৰু শনিৰ মিছা অপবাদত বিশ্বজিতকো ভোগাম মই বহু যন্ত্ৰণা আৰু এই ক্ষেত্ৰত তুমি মোক সহায় কৰিব লাগিব দেৱৰ্ষি নাৰায়ণ নাৰায়ণ ভাল প্ৰভু মই এতিয়া বিদায়হে মাগিলো পলম নকৰিবা দেৱৰ্ষি
নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ ঈশ্বৰ পৰম বিষ্ণু বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে দেৱ নাৰায়ণ হৰি প্ৰভু ৰাতুল চৰণতে গুণনো পূৰ্বাজে ময়ো যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ
মাত্র দেখুৱাও জগতবাসী যত জীৱ তত শিৱ যত জীৱ তত শিৱ যত জীৱ তত বন্দে শম্ভো মহেশ্বরা বন্দে গৌরী মনোহরম हरे प्रभे বিষ্ণু তুমি পাহৰিলা মোৰ সেই উপনগত কৰি সেই কৰ্তব্যকে শিৱৰ ধাৰণ কৰাৰ কথা আৰু সেই কলেজৰ মুক্ত চিহ্ন হৈ মাটিত পৰাৰ কথা মই কি হয় মুক্তলে গৈ মুক্ত কৰিম তোমাৰ আৰু প্ৰচাৰ কৰিমেই নৰ সমাজতে এই গহৰাত ধনীৰ এই মাতুকে বিষ্ণুৱে কেনেকৈ কৰে ৰক্ষা
বৃদ্ধ ৰজাই আৰু মোক কৰে ভুল প্ৰতাৰণা আৰু বিশ্বজিৎ আৰু উচিতে পায় ৰাজকাৰ্য অগ্ৰাধিকাৰ ইয়াৰ এটা মই ব্যৱস্থা কৰিবই লাগিব চলে ফলে কিংবা কৌশল কৰি ৰাজসিংহাসন হস্তগত কৰিবই লাগিব আৰু ময়ে হ'ম ৰজা ৰাজ্যত ৰজা আৰু মই হ'ম এই ৰজা ৰাজ্যত ৰজা মন্ত্ৰীবৰ উষ্ণ তেজৰ শকতি বল আৰু ৰাজ্যৰ লাভৰ লালসাত শত শত ক্ষেত্ৰীয় প্ৰাণ কৰিলো না আৰু কত নৰনাৰী আত্মাত জ্বলালো বুকৰ ৰগৰি তাক গণনা কৰিব নোৱাৰি মন্ত্ৰীবৰ কিন্তু এই বৃদ্ধ কালত জনতাই চাপিছে উৎসৱ নাই মোৰ ৰাজ্যৰ কৃষ্ণ মই বহু মহা পাপ কৰিলো মন্ত্ৰীবৰ পাপ কৰিলো মহাৰাজ আপুনি জীৱিত থকা অৱস্থাত কি কাৰণে কৰিব লাগে ৰাজ্যভাৰ অৰ্পণ সেনাপতি কোৱাচোন কোন বাৰু সুখী এই সংসাৰত কোন বাৰু উত্তম পুৰুষ এই জগতত মহাৰাজ যিজনে এই সংসাৰত জন্ম লৈ একান্ত মনে হৰি চিন্তা কৰি নিজ কৰ্তব্য কৰিছে কাৰণ তেওঁই প্ৰকৃত পুৰুষ এই বিশ্ব ব্ৰহ্মাণ্ড সঁচা কথা সঁচা
কথা সেনাপতি যিজনে পুৱা গধূলি একান্ত মনে হৰি আৰাধনা কৰে তেওঁৱেই হৈছে উত্তম পুৰুষ এই জগতৰ মোর প্রাণ গোপাল দীনবন্ধু মহারাজৰ জয় হওক। আহক আহক দেৱৰথী প্ৰণিপাত কৰিব গ্ৰহণ পিছে ইমান চিন্তা কৰি কিহৰ আলোচনা কৰিছে? দেৱৰথী ভাবিছিলো এই বৃদ্ধ কালত কিদৰে ৰাজ কাৰ্য কৰিম পালন আজি কিছু দিনৰ পৰা নানা অশান্তিয়ে চৌদিশ ধৰিছে আৱৰি তাৰেই চিন্তা কৰিছো দেৱৰথী নারায়ণ নারায়ণ রাজন তার বাবে কোনো চিন্তা কৰিব আপুনি বিষ্ণু পূজা এভাগ কৰক আয়োজন সঁচা কথা বিষ্ণু পূজা কৰিলে আপোনাৰ সকলো সমস্যা হ'ব কামাৰা সঁচা কথা দেৱৰথী বিষ্ণুৰ বাবে মোক এই বিপদত সহায় কৰি তাৰ কোনো নাই দেৱৰথী মই অহা কালিলৈ বিষ্ণু পূজা কৰিম আয়োজন উত্তম উত্তম হ'ব ৰাজন মই পিছে এতিয়া আহিলোহে নাৰায়ণ 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 মন ত্যাগ সেনাপতি আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল
কালি কালি মই দেখিলো এক অদ্ভুত সপোন ভাই এক অদ্ভুত সপোন কোনবাই মোক কই কালে কালে আৰু বেছি নাই কোনবাই মোক ভয় কৰে ভয় লগতে কৰিব হেৰি ৰাজ্য হেৰি যাব লাগিব তই কালি বুজি ভাই বুজি সঁচাই সঁচাই হ'ব নেকি ভাই এইবোৰ তোমাৰ ভুল ধাৰণা ভাই সপোন সদায় সপোন ভাই এইবিলাক সাধাৰণ চিন্তা বাদ দিয়া ভাই ব'লা পিতাৰ বিষ্ণু পূজাৰ সময় হৈছে সমাগত ভাই ব'লা দাদা পিতাৰ ওচৰলৈ যা বিষ্ণুদেব অগতিৰ গতি কৃপা কৰা পধুমুখ কৰিছো মিনতি ৰক্ষা কৰা পধুমুৰ পদাবিন্দগণ জ্ঞানহীন হৈয়া প্ৰভু পখিলো হে প্ৰভু দয়াময় কিদিন তোমাৰ আতুল চৰণত প্ৰভু ভক্তি অঞ্জলি দিছো প্ৰভু তাকে লৈ সন্তুষ্ট হৈ দেখা দিয়া যেন প্ৰভু এই সংকটৰ কালত ওম শ্ৰী হৰি 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 বিষ্ণু পূজাতি আপনি মোক পূজা কোন তুমি মই ৰবিৰ নন্দন গহৰা জাহানী বিষ্ণু পূজাতি আপনি এই গহৰা জাহানীকে পূজাৰ আহ্বান দিয়া বিষ্ণুৰ বাদে কোনো দেৱতাক পূজা নিদিয়ে ইমান অহংকাৰ সামান্য মানৱ হৈ এই দেৱতাক তই কৰ অপমান তই নাজানি এই হানি কোন চাওঁ আজি তোক কোনে কৰে খালে কহৰাক হৰি কৰা এই ধৰণৰ ওপৰত হস্ত প্ৰহাৰ কৰিবলৈ
এই পাহাৰৰ জহানি বন্ধ কৰি তোমাৰো ৰাজ্য পাই ৰাষ্ট্ৰীয় উঠাবৰে লৈ যোৱা সেনাপতি এই পাখণ্ডক বন্দী কৰি ধৰ লৈ নহয় কারাগারেই হব তোর দেবতা রাজ্য Okay.
আয় 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 তুমি কিয় সদায় মন মাৰি থাকা আয় কি হৈছে তোমাৰ কি কম তোমাক দুখৰ কাহিনী শৰীৰ তোমাৰ মনত পৰি দিনক দিনে আমাৰ ৰাজ্য ধ্বংস হ'বলৈ ধৰিছে সেই চিন্তাই মোৰ দহিছে অন্তৰ আয় শৰীৰ উপন্নৰ পৰা ৰক্ষা পাবলৈ হ'লে আমি কি কৰিব লাগিব শীঘ্ৰ আয় বিষ্ণুপালে আৰু আজি আমাক ৰক্ষা কৰিলা কোনো নাই ব'লা আমি এতিয়াই বিষ্ণু যাম আৰু ব'লা আয় সেনাপতিগণ দৈত্যৰ লৌলভতে জন্ম ললো আমি দৈত্য কুলতে আৰু সেয়ে চৰকাৰী দেৱতা মৰ্যাদী মানৱ নেছে কালৰ দৈত্য ভক্তি পৰিচয় দি গৰ্বিত হম আমি দৈত্য কুলতে বিজয় ধ্বজা বিজয় ধ্বজা বিজয় ধ্বজা উৰুৱা দিনে তলুক্য ভালকে মই
দেখা দিলে মহাদেৱকে তুষ্ট কৰি লম্বি লম্বি অমৰ ৰক্ত বৰে সেনাপতিগণ অমৰ ৰক্ত বৰে আৰু শুনাবই হ'ল মই ঘূৰি নহা পৰ্যন্ত তোমালোকে ভালদৰে পঢ়িব আমাৰ ৰাজ্য Koya kori hike daktari, koru aizone. মন্ত্রীবর বয়ক্ষণ উৎপীড়নতাত জর্জরিত আদি মুহূর্তে হা হে 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 রাষ্ট্রে হোৱা নাই কিয় হে ভগৱান তাতোকৈ প্ৰভু পৰীক্ষা কৰক পিতা
বিলাসিত মই সকলো কৰিলে মৰিছে মিঠাই পৰত মিঠাইৰ দৰে তুমিও মোক হত্যাকাৰী বুলি নাভাবিব আই হত্যাকাৰী বুলি নাভাবিবা আই আই আৰু চিত্ৰা তহঁতে পিতাৰ দায়িত্ব নাহি আজিৰ পৰা তোৰ দাদা নাই এই সংসাৰৰ পৰা এই বিদায় ঘিনৰ ৰাজ্য উলংঘন হয় উলংঘন হয় চিত্ৰা তই বিজয়ী সিংহৰ চিঞৰি হৈ তোৰ মুখত এনে ভীৰু বাক্য শুনা নাপায় চিত্ৰা নাপায় চিৰে মায়াৰ পিতা আপনার রাইকিয়ালৈ বলে বলে করে ভগবান পিতা আর মন্ত্রী বিধানরিয়া সবার সাথে কোনো বিপদ নহয় এই রাইজ